নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাপুৰৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টিত আমি মেথমেটিক্সৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেই ভিডিঅ'টিত আমি মেথমেটিক্সৰ প্ৰতিটো টপিকৰ বিষয়ে আমি চিলেবাছখনত দি দিছিলোঁ। আৰু মেথমেটিক্সৰ আপোনালোকৰ তিনিটা পাৰ্ট আছিলে, নাম্বাৰ ছিষ্টেম, এৰিথমেটিক আৰু এডভান্স। গতিকে আমি কৈছিলোঁ যে আমি নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাৰ্ট কৰিম। গতিকে আজি আমি সেই ভিডিঅ'টো লৈ আহিছোঁ, নাম্বাৰ ছিষ্টেমৰ পৰা আজি ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাৰ্ট কৰিলে আপোনালোক কি আছে, নাম্বাৰ ছিষ্টেমৰ প্ৰথম টপিকটোৱে আছিলে কি আছিলে, ক্লাছিফিকেশ্যন অফ নাম্বাৰছ। গতিকে নাম্বাৰছৰ বিষয়ে কিছু আমি থুলমূল ধাৰণা এটা জানিব লাগিব। আৰু এই পৰ্চনটো যিটো আছে নাম্বাৰ ছিষ্টেম, ইয়াৰ পৰা আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামবিলাকত বহুতেই কুৱেশ্যন অহা দেখা যায়। গতিকে আহক আমি থুলমূল ধাৰণা কিছুমান লৈ লওঁ। যে প্ৰথমতে আপোনালোকে জানিব লাগিব যে ডিজিট আমি সকলোৱে জানো যে 0ৰ পৰা আপোনালোকৰ 9লৈকে আমাৰ কি আছে, 10টা ডিজিট আছে। যেনেদৰে আপোনাৰ এৰ পৰা জেডলৈকে 26টা লেটাৰ আছে, আৰু এৰ পৰা জেডলৈকে যেতিয়া লেটাৰ কেইটা জানে, এলফাবেট কেইটা জানে, তেতিয়া কি হয়, আমি যিকোনো নাম্বাৰ চেণ্টেন্স লিখিব পাৰোঁ। ঠিক সেনেকে ডিজিটৰ যদি আপোনালোকে 0ৰ পৰা 9লৈকে যদি জানে, তেতিয়াহ'লে আপোনালোকে যিকোনো নাম্বাৰ, যিকোনো সংখ্যা মানে লিখিব পাৰিব। গতিকে এইটো হৈছে আপোনালোকৰ ডিজিট, এইখিনি জানিলে হ'ব। আৰু ইয়াৰ পিছত আপোনালোকে নাম্বাৰ বুলি ক'লেতো জানেই যে 1 ডিজিট নাম্বাৰো আছে আৰু আপোনালোকৰ 2 ডিজিট নাম্বাৰো আছে। 9 এটা কি হ'ব, 9 এটা 1 ডিজিট নাম্বাৰ হ'ব। আৰু 23 এটা কি হ'ব, গতিকে ইয়াত 2টা ডিজিট আছে, গতিকে এইটো 2 ডিজিট নাম্বাৰ হ'ব। গতিকে নাম্বাৰ বুলি ক'লে 1 ডিজিট নাম্বাৰো হ'ব পাৰে, 2 ডিজিট নাম্বাৰো হ'ব পাৰে, 3 ডিজিট নাম্বাৰো হ'ব পাৰে। গতিকে এইখিনি হ'ল নাম্বাৰ কনচেপ্ট নিশ্চয় জানে এইবিলাক, তথাপি অকণমান মানে কি হয়, বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু তাৰপিছত আপোনালোকে জানিব লাগিব কি, যে লাৰ্জেষ্ট 1 ডিজিট নাম্বাৰ কি হয়। এইখিনি মই লিখাই আছে যে লাৰ্জেষ্ট 1 ডিজিট নাম্বাৰ 9। এইটোতো জানে আপোনালোকে, লাৰ্জেষ্ট 1 ডিজিট নাম্বাৰ কি হ'ব, 9। গতিকে 9 আছে, 9 হ'ব। আৰু আপোনালোকৰ স্মলেষ্ট 2 ডিজিট নাম্বাৰ কি হ'ব, 10। তাৰপিছত লাৰ্জেষ্ট যদি আপোনাৰ 2 ডিজিট নাম্বাৰ যদি চাই, 2 ডিজিট নাম্বাৰ 99। আৰু স্মলেষ্ট 3 ডিজিট নাম্বাৰ কি হ'ব, 100। ঠিক তেনেদৰে যদি আপোনালোকে চাই, লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ কি হ'ব, 999। আৰু স্মলেষ্ট 4 ডিজিট নাম্বাৰ কি হ'ব, 100,000। গতিকে একৰ পিছত যেতিয়া আমি একৰ পিছত 0 লগাই গৈ থাকিম, সেইটো স্মলেষ্ট নাম্বাৰ হ'ব। যিমানটা ডিজিট থাকে সিমানটা ডিজিটৰ স্মলেষ্ট হ'ব। আৰু 999 বঢ়াই গ'লে সেইটো কি হ'ব, আপোনালোকৰ লাৰ্জেষ্ট হ'ব। গতিকে এইখিনি নিশ্চয় জানিব, এইখিনি বেছি ডাঙৰ টপিক নহয় বাৰু। এতিয়া আহক আমি নাম্বাৰ লাইনৰ বিষয়ে আমি জানি লওঁ অকণমান। নাম্বাৰ লাইনৰ বিষয়ে আপোনালোকে আগতে হয়তো অকণমান জানেই যে নাম্বাৰ লাইন বুলি ক'লে এনেদৰে আমি এডাল আঁচ টানি দিওঁ, আৰু আঁচডালত কি হয়, মাজত একেবাৰে 0টো থাকে। আৰু ৰাইট চাইডত আপোনালোকৰ কি হয়, পজিটিভ নাম্বাৰ মানে প্লাছ পজিটিভ নাম্বাৰবোৰ থাকে, ধনাত্মক যিবিলাক সংখ্যা বুলি কয়, সেইবিলাক আপোনালোকৰ ৰাইট চাইডত পায়। আৰু লেফ্ট চাইডত যিখিনি থাকে সেইখিনি ঋণাত্মক। আৰু এই নাম্বাৰ লাইনৰ গোটেইখিনিকে কয়, এই চিষ্টেমত যেতিয়া নাম্বাৰখিনি আমি ৰিপ্ৰেজেণ্ট কৰোঁ, সেইটোকে কি কোৱা হয়, নাম্বাৰ লাইন বুলি কোৱা হয়। আৰু নাম্বাৰ লাইনত যিখিনি নাম্বাৰ আমাৰ শ্ব' কৰে, সেইখিনি কি নাম্বাৰ বুলি কোৱা হয়, ইণ্টেজাৰ নাম্বাৰ বুলি কোৱা হয়। হয়নে নহয় বন্ধুসকল? 0, 1, 2, 3 আৰু -1, -2, -3 এই গোটেইখিনিয়ে কি হয়, ইণ্টেজাৰ নাম্বাৰ হয়। নাম্বাৰ লাইনত যিখিনি নাম্বাৰ থাকে, আমি সেইখিনি কি হয়, ইণ্টেজাৰ নাম্বাৰ বুলি কোৱা হয়। এতিয়া দুটা আপোনালোকে চাওক, ডেফিনেশ্যন দুটা চাওক। আমি লাহে লাহে ষ্টাৰ্ট কৰি গৈ থাকিম আৰু কনচেপ্ট। গতিকে প্ৰথমতে আপোনালোকে ৰিয়েল নাম্বাৰনো কি সেইটো জানি লওক। আহক এতিয়া আমি ৰিয়েল নাম্বাৰনো কি সেইটো চাই লওঁ। যে নাম্বাৰছ ডেট কেন বি ৰিপ্ৰেজেণ্টেড অন এ নাম্বাৰ লাইন আৰ কল্ড ৰিয়েল নাম্বাৰ। মানে আমি যিবিলাক নাম্বাৰ আমি এই নাম্বাৰ লাইনত দৰ্শাব পাৰোঁ বুলি কয়। যিবিলাক নাম্বাৰ আমি এই মানে সংখ্যা ৰেখা নাম্বাৰ লাইনত যদি আমি দেখাব পাৰোঁ, সেই আটাইবিলাক নাম্বাৰকে কি বুলি কোৱা হয়, ৰিয়েল নাম্বাৰ বুলি কোৱা হয়। আৰু ইয়াৰ অপজিট এটা আছে আপোনালোকৰ ইমাজিনেৰী নাম্বাৰ। গতিকে ইমাজিনেৰী নাম্বাৰটো আমি চাই লওঁ। ইমাজিনেৰী নাম্বাৰ কি হয়, যে একে কথা, ইয়াৰ অপজিটটো হ'ব যে নাম্বাৰ ডেট কেন নট বি ৰিপ্ৰেজেণ্টেড অন এ নাম্বাৰ লাইন আৰ কল্ড ইমাজিনেৰী নাম্বাৰ। গতিকে যিবিলাক নাম্বাৰ আমাৰ এই নাম্বাৰ লাইনত আমি শ্ব' কৰিব নোৱাৰোঁ, সেইবিলাকক কি কয়, ইমাজিনেৰী নাম্বাৰ। মানে এই নাম্বাৰবিলাক একচুৱেলি নাই, আমি ভাবি লোৱা নাম্বাৰ। ঠিক আছে, মানে সেইকাৰণে আমি কি হয়, ইয়াত আমি শ্ব' কৰিব নোৱাৰোঁ। আৰু ইমাজিনেৰী নাম্বাৰক আপোনালোকৰ কি বুলি কিহেৰে মানে সূচিত কৰে, কিহেৰে ৰিপ্ৰেজেণ্ট কৰে ইমাজিনেৰী নাম্বাৰক? ইমাজিনেৰী নাম্বাৰছ আৰ ৰিপ্ৰেজেণ্টেড বাই আইঅ'টা। আপোনালোকে যদি কিছুমান ছায়েন্স বেকগ্ৰাউণ্ডত যদি কোনোবা আছে, তেতিয়াহ'লে আইঅ'টা ক্লাছ 11-12ত নিশ্চয় পাইছে। কমপ্লেক্স নাম্বাৰৰ আণ্ডাৰত এইবিলাক পায় যে গতিকে যিখিনি ইমাজিনেৰী নাম্বাৰ আছে, সেইখিনিক আমাৰ কি হয়, আইঅ'টা, আইৰে মানে দৰ্শায়, ৰিপ্ৰেজেণ্ট কৰে। আৰু I = কিমান আছিলে,
আণ্ডাৰ ৰুট -1 আৰু যদি আইক যদি আমি স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আই স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব আপোনালোকৰ আই স্কুৱেৰ ইজ ইকুৱেল টু আপোনালোকৰ -1 হ'ব। গতিকে এইখিনি আছিলে আপোনালোকৰ ইয়ালৈকে নাম্বাৰ লাইন। আমি এতিয়া নেক্সট টপিক আমি ষ্টাৰ্ট কৰিম। ইয়াৰে নেক্সট কি আছে চাম আমি। এতিয়া আপোনালোকে চাওক যে √2, √3, √4, √5 এই নাম্বাৰবিলাক যে আছে এইবিলাক নাম্বাৰ আমি নাম্বাৰ লাইনত আমি শ্ব' কৰিব পাৰোঁ নে নোৱাৰোঁ, দেখাব পাৰোঁ নে নোৱাৰোঁ। আৰু যদি দেখাব পাৰোঁ এইবিলাক নাম্বাৰ কি হ'ব ৰিয়েল নাম্বাৰ, আৰু যদি দেখাব নোৱাৰোঁ সেইবিলাক কি হ'ব ইমাজিনেৰী নাম্বাৰ। গতিকে আমি প্ৰথমতে চাম আপোনালোকৰ √2টো বহাব পাৰোঁ নে নাই, আমি মানে নাম্বাৰ লাইনত আমি শ্ব' কৰিব পাৰোঁ নে নাই। আমি যদি এনেকুৱা নাম্বাৰ যদি আমি নাম্বাৰ লাইনত শ্ব' কৰিব লাগে তেতিয়াহ'লে আমি কি হয় পাৰপেণ্ডিকুলাৰ বেছ আৰু আপোনাৰ হাইপোটেনিয়াছ, গতিকে লম্ব ভূমি আৰু আপোনাৰ কি হয় কৰ্ণ এনেকুৱা টাইপৰ হেৰি কৰি কিনে লৈ কিনে আমি এনেকে ল'ব লাগে মানে আমি। গতিকে যদি আমাৰ ইয়াত এটা নাম্বাৰ থাকে ইয়াত এটা নাম্বাৰ থাকে তেতিয়াহ'লে ইহঁতক কি হয় স্কুৱেৰ কৰি প্লাছ কৰি আণ্ডাৰ ৰুটৰ মাজত দিলে আমি এনেকুৱা নাম্বাৰবিলাকো আমি মানে ইয়াত নাম্বাৰ লাইনত শ্ব' কৰিব পাৰোঁ। গতিকে এইটো আপোনালোকৰ মাইনাছ থাকিলেও প্লাছ থাকিলেও ইয়াক যদি স্কুৱেৰ কৰা যায় তেতিয়াহ'লে আমি চাওক এইবিলাকতো আমি নিগেটিভত লিখিব নোৱাৰোঁ, এইবিলাক আমি কেতিয়াও নিগেটিভত মান নহয়। গতিকে যদি ইয়াত নিগেটিভ নাম্বাৰ আহেও নিগেটিভ ইণ্টিজাৰ নাম্বাৰ আহেও তেতিয়াও আমাৰ কি হ'ব ইয়াক স্কুৱেৰ কৰি দিয়াৰ লগে লগে কি হ'ব এইটো পজিটিভ হৈ যাব। আৰু তাৰ আণ্ডাৰ ৰুট যেতিয়া ল'ম তেতিয়া কি হ'ব এইটো আমাৰ এনেকুৱা ৰুট নাম্বাৰবোৰ আহি যাব। গতিকে এনেকৈ আমি নাম্বাৰ লাইনত শ্ব' কৰিব হ'লে আমি এইটো ফৰ্মতহে শ্ব' কৰিব পাৰোঁ। গতিকে ঠিক তেনেদৰে যদি আমি নৰ্মেলি যদি চাই আপোনালোকে ৰুটটোৰ মান হয় আপোনালোকৰ 1.414 আৰু এইটো কোনো বাঢ়ি গৈ থাকে আৰু কেতিয়াও ৰিপিট নহয় আৰু শেষো নহয়। আৰু এনেকুৱা টাইপৰ নাম্বাৰবিলাককে কি কয় ইৰেচনেল নাম্বাৰ বুলি কয়, অপৰিমেয়। গতিকে এই নাম্বাৰটো আমি কেনেকৈ বহাম, এতিয়া ৰুটটোতো কেনেকৈ বহাম চাওক। এতিয়া আপোনালোকৰ নাম্বাৰ লাইন মই আঁকি দিছোঁ। যদি ৰুটটোতো বহাবৰ কাৰণে কি হয় আমি যদি বেছটো যদি আমাৰ 1 লৈ লওঁ আৰু পাৰপেণ্ডিকুলাৰো যদি 1 লওঁ তেতিয়াহ'লে এই ফৰ্মুলাটোত যদি বহাই দিওঁ তেতিয়া কি হ'ব এইটো 1 স্কুৱেৰ, এইটো ৱাইটো কি হ'ব এইটো x ধৰিলোঁ এইটো y ধৰিলোঁ 1 স্কুৱেৰ 1 হ'ল আৰু 1 + 1 কি হ'ল 2 হ'ল, √2 হৈ গ'ল নে নাই। গতিকে এইখিনি √2 হ'ব। আৰু এই √2টো আমি যেতিয়া আমি কম্পাছেদি এনেকৈ চাপ এটা লৈ ল'ম, ইয়াৰ পৰা কম্পাছেদি যদি চাপ লৈ যাম এই চাপডালে যিমানত কাটিব সেইখিনিকে আমাৰ কি ক'ব √2 বুলি ক'ব। মানে এইটো পজিশ্যন আপোনালোকৰ কি হ'ব √2 পজিশ্যন হ'ব। ঠিক আছে, এইটো আপোনালোকৰ কি হ'ব √2ৰ পজিশ্যন এইটো হ'ব। মানে কি আমি √2 এই নাম্বাৰটো কি হয় √2 এই নাম্বাৰটো আমি নাম্বাৰ লাইনত দেখাব পাৰিলোঁ। গতিকে নাম্বাৰ লাইনত যদি দেখাব পাৰিছোঁ এই √2 এটা কি হয় ৰিয়েল নাম্বাৰ হয়। ঠিক তেনেদৰে আপোনালোকে যদি √3 যদি বিচাৰে √3ও আপোনালোকে বহাব পাৰে। √3ৰ কাৰণে আপোনালোকে কি কৰিব, √3ৰ কাৰণে আপোনালোকে কৰিব পাৰে যে এইটো এনেকৈ আপোনালোকে ৰাইট এংগুল এটা লৈ ল'লে তাৰপিছত এইটো যদি আপোনালোকে কি কয় 1 লয় আৰু এইটো যদি আপোনালোকে √2 লয় তেতিয়াহ'লে এইটো কি হ'ব প্লাছ কৰি কিনে কি হ'ব √3 হ'ব। ঠিক আছে, ঠিক সেনেদৰে যদি √4 যদি চাই √4ৰ মান কি হয় 2 হয়। গতিকে এইটোতো কথাই নাই, 2টো আছেই ডাইৰেক্টলি। ঠিক আছে, আৰু যদি আপোনালোকে বিচাৰে যে √5 যদি বিচাৰে √5 যদি নাম্বাৰ লাইনত শ্ব' কৰিব বিচাৰে তেতিয়াও কি কৰিব যে আপোনালোকে কি হ'ব যে ধৰক বেছডাল আপোনালোকে কি ল'লে √3 ল'লে আৰু এইডাল আপোনালোকে কি হ'ল পাৰপেণ্ডিকুলাৰডাল আপোনালোকে √2 লৈ ল'লে। গতিকে কি হ'ব এইখিনি কি হ'ব এইটো যদি √3 লয় এইটো যদি √2 লয় গতিকে এই দুটা প্লাছ কৰি কিনে স্কুৱেৰ আণ্ডাৰ ৰুটৰ ভিতৰত কি হ'ব আণ্ডাৰ ৰুটৰ ভিতৰত 5 হৈ যাব। হ'বনে নহ'ব, বুজিব পাৰিছেনে নাই। গতিকে এইখিনি মানে এটা চিম্পুল ধাৰণা হয়, এটা কনচেপ্ট হয় যে √2 √3 বিলাক কেনেকুৱা নাম্বাৰ হয় আৰু এইবিলাক আমি নাম্বাৰ লাইনত শ্ব' কৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া যদি কওঁ যে এইটো আপোনালোকে কি কৈছে যে √2 আমি যদি কওঁ -2 এইটো কিন্তু ইমাজিনেৰী নাম্বাৰ হয়, এইটো নাম্বাৰ লাইনত দেখাবই নোৱাৰি। গতিকে এইটো নক'ব যে এইটো বহাই দিয়ক এইফালে কৰি কিনে যদি কৰিব পাৰে কৰি দিয়ক, কিন্তু নহয়। ৰুটৰ ভিতৰত যেতিয়া মাইনাছ আহিব সেইটো কি হয় সেইটো ৰিয়েল নাম্বাৰ নহয়ে। আমি অলপ আগতে আমি চাই আহিছোঁ আয়তা ইমাজিনেৰী নাম্বাৰ কি হয় আণ্ডাৰ ৰুট মাইনাছ কি হয় আয়তা ইজ ইকুৱেল টু কি হয় আণ্ডাৰ ৰুট -1 হয় নে নহয়। গতিকে যেতিয়া ৰুটৰ ভিতৰত মাইনাছ আহিব সেইটো ৰিয়েল নাম্বাৰ নহয়ে। গতিকে এই নাম্বাৰবিলাকক আমি দেখাব নোৱাৰোঁ মানে নাম্বাৰ লাইনত। ঠিক আছে, কিন্তু এইটো নাম্বাৰ যদি হয় যে ৰুটৰ আগত মাইনাছ আছে এইটো কিন্তু ৰিয়েল নাম্বাৰ হ'ব। মানে আগত থাকিলে কোনো প্ৰব্লেম নাই। এইটোক যদি আমি স্কুৱেৰ কৰি দিওঁ এতিয়াই এইটো কি হৈ যাব স্কুৱেৰ কৰি দিয়াৰ লগে লগে √2 হৈ যাব, কাটা যাব এইবিলাক গৈ কিনে কি হ'ব 2 হৈ যাব।
ঠিক আছে গতিকে কিন্তু মাইনাছটোক এইটো যদি চাই আপোনালোকে কি কয় এইটো যদি চাই কি কয় এইটো -2 এইটোক যদি আমি স্কুৱেৰ কৰিলে কি হ'ব এইটো অকল -2 ৰৈ যাব গতিকে -2 আমি কি হ'ব যদি মানে যিকোনো নাম্বাৰ যদি স্কুৱেৰ কৰাৰ পিছত যদি মাইনাছ আহে তেতিয়া সেইটো ৰিয়েল নাম্বাৰ হ'বই নোৱাৰে নহয়ে মানে যিকোনো নাম্বাৰ স্কুৱেৰ কৰাৰ পিছত যদি মাইনাছত ওলায় ৰিজাল্টটো যদি মাইনাছত ওলায় তেতিয়া সেইটো ৰিয়েল নাম্বাৰ নহয় সেইটো হ'ব ইমাজিনাৰী নাম্বাৰ সেইকাৰণে আমি যিকোনো নাম্বাৰক আমি কি কয় স্কুৱেৰ কৰি চাওঁ যেনে ইয়াত মই ভালদৰে দেখাই দিছোঁ যেনে ইমাজিনাৰী নাম্বাৰ কি আছিলে আইঅটা ইজিকেলটো কি আছিলে -1 আছিলে ঠিক আছে গতিকে আইঅটাক আমি কি কৰিছিলোঁ স্কুৱেৰ কৰাৰ পিছত কি হৈছিলে এইটো আণ্ডাৰ ৰুট আছিলে স্কুৱেৰ কৰাৰ পিছত কি হৈছিলে -1 ওলাইছিলে গতিকে ইমাজিনাৰী আইঅটা স্কুৱেৰ ইজিকেলটো -1 মানে কি যদি আমি যিকোনো নাম্বাৰ যদি স্কুৱেৰ কৰাৰ পিছত যদি মাইনাছত আহে তেতিয়াহ'লে সেই নাম্বাৰটো কি হ'ব ইমাজিনাৰী নাম্বাৰ হ'ব এইখিনি কনচেপ্ট যদি আপোনালোকে বুজি পাইছে মোক কমেণ্ট কৰি জনাব যদি পোৱা নাই মই বাৰু আকৌ আপোনালোকক বুজাই দিম যদি কিছুমানে হয়তো বুজি নাপাব পাৰে গতিকে এইখিনি জানিব লগা বস্তু কাৰণ এইখিনি টপিকত পিছলৈ মানে কিছুমান কুৱেশ্যন আছে তেতিয়া ভাল আৰু এইখিনি বুজি পালে এতিয়া ইয়াৰ পিছত আমি আহিম কমপ্লেক্স নাম্বাৰ বা যৌগিক সংখ্যা এইটো টপিকত আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম